TikTok বেন হোৱাৰ পাছত আপুনি আপোনাৰ ভিডিঅ'সমূহ কেনেদৰে চাব বা কেনেদৰে ডাউনলোড কৰিব তাক জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক অকণো স্কিপ নকৰিব যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰি দিব বলক আৰম্ভ কৰোঁ প্ৰথম আপোনালোকে প্লে ষ্ট'ৰত আহিব লাগিব প্লে ষ্ট'ৰত চাৰ্চ কৰিব লাগিব ছুপাৰ VPN চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মাজত এনেদৰে এপছটো শ্ব' হৈ যাব মই অলৰেডি ডাউনলোড কৰি থোৱাৰ বাবে ইয়াত অপেন দেখাইছে আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব ইয়াত কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব দেখিবলৈ পাইছে ৰেডি কানেক্ট আৰু ফ্ৰী আছে গোল চিনৰ ভিতৰত যিটো কানেক্ট বোলা অপশ্যনটো আছে তাতে আপুনি ক্লিক কৰি দিব ইয়াত কানেক্টিং দেখাইছে আপোনালোকে একো কৰিব নালাগে ডাইৰেক্ট বেক আহিব বেক অহাৰ পাছত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব মই ইয়াত গুগলটোকে অপেন কৰিছোঁ আৰু ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব tiktok.com আৰু আপোনাৰ ইউজাৰ আইডিটো @ মই মোৰ নিজৰ ইউজাৰ আইডিটো দি দিছোঁ আৰু চাৰ্চ কৰি দিব চাৰ্চ কৰাৰ লগে লগে এইদৰে আপোনাৰ তাত শ্ব' হ'ব আপোনাৰ ভিডিঅ'খিনি চাব পাৰিব ডাউনলোড কৰিব পাৰিব দেখিছে মোৰ অল টিকটক ভিডিঅ'খিনি আহি গৈছে আপুনি ইয়াত ডেস্কটপ সাইড কৰি ল'ব টিপুল ডটত ক্লিক কৰি মই ডেস্কটপ সাইড কৰি লৈছোঁ তেতিয়া আপোনাৰ সুবিধা হ'ব ভিডিঅ'খিনি চাবলৈ বা ডাউনলোড কৰিবলৈ আহি আপোনাৰ প্ৰফাইলত ক্লিক কৰিব যিটো লোগো আইকন আছে ইয়াতে ক্লিক কৰি দিব মই ক্লিক কৰি দিছোঁ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকৰ মাজত গোটেই মোৰ ভিডিঅ'খিনি শ্ব' হৈ গৈছে টিকটক বেন হোৱাৰ পাছত এগেইন মোৰ নিজৰ ভিডিঅ'খিনি ডাউনলোড কৰিব পাৰিছোঁ আৰু আপোনালোকেও ডাউনলোড কৰিব পাৰিব মই এটা অপেন কৰি দেখাই দিছোঁ চাওক